তই মোৰ দীৰ্ঘ সাধনাৰ ফল জানাই যদিও বা কৰ্তব্যৰ তাৰণাত পৰি তোক এই আশ্ৰমত এৰি থৈ যাব লাগে মই বহু দিনৰ বাবে তেতিয়া মোৰ কেনে লাগে জানাই কেতিয়া যে পুনৰ ঘূৰি আহি তোক মই সন্তানৰ দৰে স্নেহ কৰিবলৈ পাম আয়ো কান্ধেনু তই মোৰ বাবে কেৱল এজনী গাভী নহয় তই মোৰ মাতৃ তই মোৰ কন্যা তই মোৰ পূজ্য সাধনাৰ ফল কিন্তু যুদ্ধৰ পৰা ঘূৰি অহাৰ পাছত মই মন কৰিছো তই যেন দেখা পাইছ আমাৰ আশ্ৰমত কিবা নতুনত্ব আৰু যাৰ আনন্দই তোক অধিক উৎফুল্লিত কৰি তুলিছে বাসাহত মই তোমালোকক আগে বহুবাৰ কৈছো ইমান কষ্ট কৰাৰ প্ৰয়োজন নাই তোমালোকৰ কাৰণ এনেবোৰ কামৰ বাবে পৰ্যাপ্ত কৰ্মচাৰী আছে আমাৰ আশ্ৰমত আৰু তেনেস্থলত তোমালোকে বাসাহত জীৱনৰ পৰৱৰ্তী সময়ত প্ৰতিকূলতাৰ মুখোমুখি এইবাবে পিতৃৰ আজ্ঞা নিজৰ কৰ্তব্য
বাচাহঁত, তোমালোকৰ পিতৃদেৱ মহাৰাজ দশৰথ হৈছে গুণৰ আকৰ। অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য পুত্ৰব্ৰতে পালিছে প্ৰজা। আৰু সেইবাবেই বাচাহঁত, তোমালোক তেখেতৰ উত্তৰসূৰী হিচাপে তোমালোকৰো কিন্তু আছে কৰ্তব্য নে? বাচা, নিশ্চয় নিশ্চয় বাচা। আমি জানো আপুনি জ্ঞানৰ বিশাল সমুদ্ৰ। সেই জ্ঞানৰ পবিত্ৰ জলেৰে স্নান ল'ব খোজো আমি চাৰিও মাতৃ। বাচা, জ্ঞান অৰ্জন কৰিবলৈ আমি কিমান কষ্ট কৰিব লাগিব। বাচা, জ্ঞান কেৱল শাস্ত্ৰতেই উপলব্ধ নহয়। এই প্ৰকৃতিৰ বক্ষত থকা প্ৰতিটো বস্তুৱে, প্ৰতিটো জীৱই আমাক অহৰ্নিশে জ্ঞান প্ৰদান কৰি আহিছে। বাচাহঁত, গগনত উদ্ভাসিত সূৰ্যদেৱে যেতিয়া পুৱাৰ ৰাঙলী কিৰণেৰে পূব আকাশত উদিত হয়, তেতিয়াই আমি শুনা পাওঁ পক্ষীগণৰ কাকলি। তেতিয়া সেই পক্ষীগণে আমাক সোঁৱৰাই দিয়ে যে এতিয়া নিদ্ৰাৰ কোলাৰ পৰা জাগৰণৰ সময়। এতিয়া নিজ নিজ কৰ্তব্যত প্ৰবৃত্ত হোৱাৰ সময়। ঠিক তেনেদৰে আমি যেতিয়া অস্তাচলত দেখা পাওঁ নিৰ্মুখী পক্ষীগণৰ জাক, তেতিয়া সেই পক্ষীৰ জাকেও আমাক সোঁৱৰাই দিয়ে যে এতিয়া কৰ্তব্য সম্পাদন কৰি নিজ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়। এই প্ৰকৃতিৰ বুকুত থকা প্ৰতিটো বস্তুৱে আমাক অহৰ্নিশে জ্ঞান প্ৰদান কৰি আহিছে। আৰু বাচাহঁত, তোমালোকে সৰস্বতী নদীৰ তীৰলৈ লক্ষ্য কৰাচোন। এই যে সৰস্বতীৰ বুকুৱেদি বৈ গৈছে জলধাৰা, সেই জল কাৰ বাবে বাচাহঁত? এই জল আমাৰ বাবে। পৰোপকাৰায় বহন্তি নদ্যা। পৰৰ উপকাৰৰ বাবে এই নদীখন বৈ গৈছে। এই নদীৰ জল পান কৰি আমি মনুষ্যকে আদি কৰি জীৱ জন্তুগণে প্ৰাণ ধাৰণ কৰিছো। ঠিক তেনেদৰে বাচাহঁত, পৰোপকাৰায় দধান্তি গাঁও। তোমালোকে মন কৰাচোন এই কামধেনু, যি কামধেনুৱে আমাক দুগ্ধ প্ৰদান কৰিছে, যি দুগ্ধ পান কৰি আমি মনুষ্যগণে অমৃতস্য পুত্ৰ এই পৰিচয় লাভ কৰিছো। এই দুগ্ধ আমাক কোনে দিছে? এই কামধেনুৱে নহয় জানো বাচাহঁত? ইমান দুগ্ধ প্ৰদান কৰাৰ পাছতো কামধেনুৱে জানো এটোপালো দুগ্ধ নিজে ভক্ষণ কৰে? ঠিক তেনেদৰে পৰোপকাৰায় ফলন্তি বৃক্ষা। মন কৰা বাচাহঁত, ফলেৰে পৰিপূৰ্ণ বৃক্ষজোপীলৈ মন কৰাচোন। এই ফল বৃক্ষই কাৰ বাবে যোগান ধৰিছে? আমাৰ বাবে। আমাৰ বাবে নহয় জানো? আমি মনুষ্যকে আদি কৰি সকলো জীৱ জন্তুৱে সেই ফল ভক্ষণ কৰিছো। এই বৃক্ষই জানো ফল নিজে ভক্ষণ কৰিছে? শুনা বাচাহঁত, এই প্ৰকৃতিৰ বক্ষত থকা প্ৰতিটো বস্তুৱে আমাক জ্ঞান প্ৰদান কৰি আহিছে। আমি যিহেতু প্ৰকৃতিৰ বুকুতেই লালন পালন হৈ ডাঙৰ দীঘল হৈছো,
গতিকে আমাৰ স্বভাৱো হ'ব লাগিব পৰোপকাৰী স্বভাৱ। বাচাহত সেয়েহে শাস্ত্ৰই কৈছে যে পৰোপকাৰায় শৰীৰ মেইতদ। আমি যদি মনুষ্য শৰীৰ ধাৰণ কৰিছো তেনেহলে আমাৰ এই মনুষ্য জীৱন ধাৰণ কৰিব লাগিব পৰোপকাৰৰ বাবে। বুজিলা বাচাহত? এই কথাকেইষাৰ তোমালোকে সদায় মনত ৰাখিবা। পৰোপকাৰায় বহন্তি নদ্যা, পৰোপকাৰায় দুধন্তি গাৱঃ, পৰোপকারায় ফলন্তি বৃক্ষা, পৰোপকারায় শৰীৰমেতদ। এতিয়া বুজিলা বাচাহত? সুন্দৰ সুন্দৰ বাচাহত। বলা এতিয়া আমি বটবৃক্ষৰ তলতে বহি আজি আলোচনা কৰিম ঈশ্বৰৰ শ্ৰীমুখ বাণী বেদৰ কথা। বুজিলা? বলা।